নাজিৰাত অব্যাহত আছে অবৈধ মাটি খনন, ভূমাফিয়াৰ দপদপনি। এইবাৰ দেখা গৈছে নাজিৰা হাতীপতি অঞ্চলত JCB ডাম্পাৰ লগাই চলাই গৈছে এই খনন কাৰ্য। বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰিছে এইসকল ভূমাফিয়াই। বন বিভাগৰ চকুত ধূলি দি আৰক্ষীৰ সন্মুখতেই এইসমূহ অবৈধ মাটি ভৰ্তি ট্ৰাক কেনেকৈ পাৰ হৈ গৈছে চাওক। সম্পূৰ্ণ তথ্য পাটকাই TV কেমেৰাত বন্দী হৈছে। ব্যুৰ' ৰিপৰ্ট, পাটকাই TV। Nama aku nak. Nama aku nak. Nama aku nak.